কি খবৰ? মই আছোঁ আজি তিতাবৰ বোকাহোলা আৰু বোকাহোলাত কি হ'ল আমাৰ এজন ইউটিউবাৰ বেষ্ট ইউটিউবাৰ আপোনালোকে হয়তো চিনি পাব পাৰে নেমু টেঙা বুলি কয় তেখেতৰ নামটো তেওঁৰ এখন ইউনিছেক্স পাৰ্লাৰ আৰম্ভণি কৰিছে আৰু মই দেখাবলৈ পাৰিছোঁ এইফালে এইটো চাৰিআলি মানে গড়আলি ৰাস্তা তিতাবৰ ছেকেণ্ড হেণ্ড ষ্ট'ৰ আপোনাৰ বাইক স্কুটি আদি বিক্ৰী কৰা হয় আপোনাৰ তিতাবৰ বোকাহোলা ওচৰত আছে তো তাৰ কাষতে এখন নেমু টেঙাৰ যিজন ইউনিছেক্স পাৰ্লাৰ আহিব আপোনালোক এতিয়া আমাৰ নেমু টেঙাই লগাইছে আমদালি যিহেতু সৰুকৈ হ'লেও অপেনিং কৰিছোঁ আৰু বহুত কষ্ট কৰি তাতে আজি মোৰ বাৰ্থডে লাইফত মই কান্দিব নালাগে মানে কেক কাটি বনাইছিলোঁ আৰু ভাল লাগিল কেকটো মোৰ দাদা অভিজিতে দিছিল আৰু দাদা আৰু মই আমি একেলগে কাটিম আৰু আশা কৰোঁ চবেই আগবাঢ়ি যাবলৈ সহায় আৰু সহযোগ কৰে আজি যেহেতু নেমু টেঙাৰ 50K ছাবস্ক্ৰাইবাৰ প্লাছ হৈছে আৰু লগতে বাৰ্থডে মোৰ বৰ্তমান অকমান দেৰিকে 2 ছেকেণ্ডৰ আগত মই কাশ্মীৰত থকা যেন লাগিছিলে কি কৰিলো এখন বোকাহোলা পোৱাই দিলি কাশ্মীৰৰ পৰা বৰফ পৰিছে এইবোৰক দেখাই দিছোঁ এজন নেমু টেঙা আমাৰ নেমু টেঙা A few moments later. অসমীয়া ল'ৰাৰ যিহেতু ইউনিছেক্স পাৰ্লাৰ খুলিছে ইয়াত চুলি ষ্টেটৰ পৰা আদি কৰি সকলো হ'ব ঠিক আছে